নমস্কাৰ প্ৰথমতে এছ ৰাই ইউটিউব চেনেলক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইছে যেতিয়া আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ আহিছোঁ। তো গাইছ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মোৰ পাৰ্টনাৰ আৰু মই বজাৰত যাই আছোঁ। অলপ মেগী লৈ আহোঁ, মানে মেগীৰ অলপ পাৰ্টি আছে আমাৰ দুটাৰ, মানে অলপ কিবা চেলেঞ্জ কৰিম দুটাই, পাৰ্টিটো চেলেঞ্জৰ পাৰ্টি আছে। তো গাইছ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এই পাৰ্টনাৰ আৰু মই যাব ওলাইছোঁ, এই পাৰ্টনাৰটো আৰু মই যাব ওলাইছোঁ এই বাইক ঠাইক লৈ কেনে। তো এতিয়া আমি বজাৰলৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু কোনোবা যদি আমাৰ চেলেঞ্জত কোনোবা যদি এই কি ক'ব পাহৰি গ'লোঁ দেচোন, এই মেগীটো খাব নোৱাৰে, ইয়াৰ কিন্তু চাজাই আছে। তো চাজাইটো ভিডিঅ'ৰ পিছত দেখা পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, আপোনালোকে স্কিপ নকৰিব আপোনালোকে ভিডিঅ'টো। তো অলপ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এটা কথা, মানে অলপ মোক বেয়া দেখা হৈছিলে, আমাৰ দাড়ি চাৰি আছিল কাটিব পৰা সময় পোৱা নাই, বেলেগো কিনিব পৰা নাই, মানে টকা পইচা দাড়ি লৈ কিছু নহয়। তো বাদ দিয়া এইবিলাক কথা, অলপ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইটো ট্ৰেইন আহি আছে, গেটটো নমাই দিল, অলপ আমি ৰখিলোঁ ইয়াতে। ট্ৰেইনটো গ'লে এতিয়া আকৌ যাম। তো আমি বজাৰত আহি পালোঁ এতিয়া। এইটো মেগী 10 টকা দামৰ পেকেট মেগীটো লৈ যাম, 5টা দিয়া। এই আমি 5টা মেগী ল'লোঁ বৰ্তমান। এই ল'লোঁ মেগী কেইটা, এবাৰ আমি যাম। মেগী চেগী লৈ আহিলোঁ এই পাৰ্টনাৰৰ লগত, জিন্তু আৰু মই গৈছিলোঁ। তো আমাৰ হৈ গ'ল, এই সিদ্ধ কৰিছিলোঁ, সিদ্ধ কৰা হৈ গ'ল। এতিয়া ৰান্ধিব লাগে। পিঁয়াজ তেল গোটেই ৰেডি, এইবোৰ হাবি জাবি কিবা কিবি আছে। আমাৰ ৰন্ধা হৈ আছে। দেখিয়েকে জিভাৰ পানী পৰি যায় ৰ। ধুনীয়া হৈছে। এই আমাৰ হৈ গ'ল মেগী এখন। এইখিনি আমি দুজনে খাব লাগিব। ডেকা কিমান খাব পাৰোঁ। দেখিতো একদম জিভাৰ পানী পৰি গ'লেই। আপোনালোকৰ জিভাৰ পানী পৰিছে চাগে। চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো। এই বস্তুকেইটা হৈ গ'ল, এইবাৰ আৰম্ভ কৰি আমি খাৱা। মানে এইবাৰ মানে চেলেঞ্জটো কৰিম, কোনে হাৰে। যদি যোনে হাৰে তাৰ মানে তাবিলা ফটা কোব আছে, এই চেণ্ডেল, এতিয়া চেণ্ডেল দি তাবিলা মাৰিম। যদি সি জিতে মই মাৰি খাম, যদি মই জিকওঁ সি মাৰি খাব, সি হাৰিলে। তো এতিয়া আমি আৰম্ভ কৰোঁ। 1 2 3। তো মই হাৰিলোঁ, এই ইমানখিনি ৰহিল। জিতিলতে পালচিমেণ্টাটো ময়ে পাম। চাই থাকক, এই উঠাই দিলোঁ আৰু এই পালচিমেণ্ট আৰু গম পালি না। তেতিয়া দেই কি কবি আৰু অ' মাই গড, এই লাহেকৈ কোবাবি কিন্তু দেই, গম পাইছা। লাহেকৈ কোবাবি দেই। ভগৱান লাগি খাব নোৱাৰি, এতিয়া কাপিলা ৰাঙা কৰি দিছে ৰে। এই হ'ল আজিৰ ভিডিঅ'টো।